মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে ইতিমধ্যে জীৱিকা কি সেই বিষয়ে জানিলা। লগতে তোমালোকে অসমৰ কৃষি আৰু বয়নশিল্পৰ বিষয়েও গম পালা। এই ভিডিঅ'টোত মই তোমালোকক পুৰণি কৃষি পদ্ধতি আৰু আধুনিক কৃষি পদ্ধতি এই দুটাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। সাধাৰণতে মানুহে কম পৰিমাণৰ মাটিত পুৰণি কৃষি পদ্ধতি প্ৰয়োগ কৰি খেতি বাতি কৰা এতিয়াও দেখা যায়। সাধাৰণতে কম পৰিমাণৰ মাটিত মানুহে পৰম্পৰাগত কৃষি পদ্ধতি প্ৰয়োগেৰে যেতিয়া খেতি কৰে তেতিয়া মাটি চহ কৰাৰ ক্ষেত্ৰত মানুহে কি কৰে, নাঙলেৰে মাটি চহ কৰে। কঠীয়া তোলা, কঠীয়া ৰোৱা, শস্য চপোৱা, মৰণা মৰা ইত্যাদি যিবিলাক কাম খেতি বাতিৰ লগত জড়িত আনুষংগিক কাম, সেই কাম কাজবিলাক সাধাৰণতে মানুহেই কৰে। সাৰৰ ক্ষেত্ৰত পচন সাৰ ব্যৱহাৰ কৰে। পচন সাৰ জাবৰ জোথৰ, গোবৰ ইত্যাদি পচাই প্ৰস্তুত কৰা হয়। পৰম্পৰাগত বা পুৰণি কৃষি পদ্ধতিত সাধাৰণতে পচন সাৰ, পৰম্পৰাগত বীজ ইত্যাদি প্ৰয়োগ কৰা হয়। আৰু এই ক্ষেত্ৰত আমি দেখোঁ যে মানুহে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। যথেষ্ট কষ্ট কৰিহে তেওঁলোকে উৎপাদন কৰিবলৈ সক্ষম হয়। কিন্তু বৰ্তমান সময়ত খেতিপথাৰত, আনকি অসমৰ পথাৰতো আধুনিক কৃষি পদ্ধতি বা বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰা হৈছে। এই বৈজ্ঞানিক পদ্ধতিৰ সহায়ত কম সময়তে খেতি বাতি কৰিব পৰা হৈছে। বিশেষকৈ মাটি চহ কৰাৰ ক্ষেত্ৰত আধুনিক কৃষি পদ্ধতিত আমি দেখিছোঁ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ইত্যাদি ব্যৱহাৰ কৰি খুব কম সময়তে বহু পৰিমাণৰ মাটি চহ কৰিব পৰা যায়। কঠীয়া ৰোৱা, শস্য চপোৱা, মৰণা মৰা ইত্যাদি ক্ষেত্ৰত আগতে মানুহে যিবোৰ কৰিছিল সেই কামবোৰ কৰা বিভিন্ন যন্ত্ৰ ওলাইছে আৰু অসমৰ খেতিয়কেও সেই যন্ত্ৰবিলাক ব্যৱহাৰ কৰা দেখা গৈছে। আধুনিক কৃষি পদ্ধতিত বৈজ্ঞানিক পদ্ধতিৰে প্ৰস্তুত কৰা উন্নত বীজ, ৰাসায়নিক সাৰ, কীটনাশক দৰৱ ইত্যাদি ব্যৱহাৰ কৰা হয়। লগতে পানী যোগানৰ বাবে অগভীৰ নলীনাদ, চেলো টিউবেল ইত্যাদি ব্যৱহাৰ কৰা দেখা যায়। আৰু বৰ্তমান সময়ত এই আধুনিক বা বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰয়োগেৰে উৎপাদনৰ হাৰ আৰু উৎপাদিত শস্যৰ মান যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। উৎপাদন বেছিকৈ হৈছে। উন্নত বীজ, ৰাসায়নিক সাৰ ইত্যাদি প্ৰয়োগৰ ফলত উৎপাদন বাঢ়িছে আৰু লগতে উৎপাদিত শস্যৰ মানো বৃদ্ধি পাইছে। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে পুৰণি কৃষি পদ্ধতিত মানুহৰ সময় যথেষ্ট খৰচ হৈছিল। গোটেই কামবোৰ মানুহে যেতিয়া কৰে, মাটি চহ কৰা বা শস্য চপোৱা, মৰণা মৰা এই কামবোৰ যেতিয়া মানুহে নিজেই কৰে তেতিয়া সময় যথেষ্ট লাগে। কিন্তু বৰ্তমান যন্ত্ৰৰ সহায়ত যিহেতু এই কামবিলাক কৰা হয় আধুনিক কৃষি পদ্ধতিত বা বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি, গতিকে বৰ্তমান সময়ত খেতি পথাৰত যথেষ্ট পৰিমাণে কম সময় খৰচ হয়। কম সময়তে বহুত কাম কৰিব পাৰি। মানুহৰ কষ্ট বা শাৰীৰিক শ্ৰমৰ পৰিমাণো যথেষ্ট কমিছে। আগতে মানুহে যথেষ্ট পৰিমাণে কষ্ট কৰিবলগীয়া হৈছিলে পুৰণি কৃষি পদ্ধতিত, বৰ্তমান সেই কষ্টৰ পৰিমাণ যথেষ্ট কমিছে। এতিয়া আমি খেতি বাতিৰ সৈতে জড়িত বিভিন্ন কামত কিদৰে যন্ত্ৰৰ ব্যৱহাৰ কৰা হয় সেয়া চাওঁচোন আহা। এইটো কঠীয়া ৰোৱা যন্ত্ৰ। এয়া তোমালোকে দেখিছা যে খুব কম কষ্টতে এই যন্ত্ৰটোৰ সহায়ত পথাৰত কঠীয়া ৰোৱা হৈছে। মানুহে নিজেই ৰোৱা হ'লে যিমান সময় লাগিলেহেঁতেন তাতকৈ বহু কম সময়তে আৰু বহু কম কষ্টতে এই যন্ত্ৰটোৰ সহায়ত কঠীয়া ৰোৱা হৈছে। এনেকৈ তোমালোকে দেখিছা মানুহৰ কষ্ট যথেষ্ট কম হৈছে আৰু সময় যথেষ্ট ৰাহি হৈছে। এই যে যন্ত্ৰটো দেখিছা, এই যন্ত্ৰটোৰ সহায়ত পথাৰত শস্য চপোৱা হয়, অৰ্থাৎ আমি যাক ধান দোৱা বুলি কওঁ। এই যন্ত্ৰটোৰ সহায়ত একেবাৰতে ধান দোৱা আৰু মৰণা মৰা দুয়োটা কামেই কৰিব পাৰি। প্ৰথমে ধানখিনি দাই লোৱা হয়, তাৰপিছত খেৰ আৰু ধান দুয়োটাকে পৃথক কৰি পেলোৱা হয়।
এয়া চোৱা কিদৰে ধান ৰোৱাৰ পিছত খেৰ আৰু ধান পৃথক কৰি পেলোৱা হৈছে। এইটো মৰণা মৰা যন্ত্ৰ। এই যন্ত্ৰটোত কেৱল মৰণা মাৰিব পাৰি। গৰু বা ম'হৰ সহায়ত মৰণা মৰাতকৈ এই যন্ত্ৰটোৰ সহায়ত খুব কম সময়তে মৰণা মাৰিব পাৰি। এতিয়া তোমালোকে দেখিছা এফালে ধান আৰু এফালে খেৰবোৰ ওলাই গৈছে। বৰ্তমান সময়ত খেতিপথাৰত এই যন্ত্ৰবোৰ ব্যৱহাৰ কৰি মানুহে কম সময়তে অধিক কাম কৰিবলৈ সক্ষম হৈছে। লগতে মানুহৰ কষ্টৰ পৰিমাণ কমিছে আৰু সময় যথেষ্ট ৰাহি হৈছে।